নমস্কাৰ বন্ধুসকল, পিএছ পল্ট্ৰি ফাৰ্মিংলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন বিষয় আপোনালোকৰ আগত আলোচনা কৰিবলৈ লৈছোঁ। আজি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে ব্ৰইলাৰ মেডিচিন শাৰ্কোফেৰল-P। শাৰ্কোফেৰল-Pৰ কিছু তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। তেন্তে বলক আগবাঢ়ি যাওঁ ভিডিঅ'টোলৈ। শাৰ্কোফেৰল-P হৈছে এটা এনিমেল ফিড ছাপ্লিমেণ্ট। শাৰ্কোফেৰল-P হৈছে এটা শক্তিশালী পৰিপূৰক যিয়ে হাঁহ কুকুৰাৰ ৰক্তহীনতাৰ অৱস্থাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। প্ৰয়োজনীয় পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ এই সামগ্ৰীয়ে ৰক্তকণিকা উৎপাদনত সহায় কৰে। আপোনাৰ চৰাইৰ সামগ্ৰিক স্বাস্থ্য আৰু সজীৱতা বৃদ্ধি কৰে। শাৰ্কোফেৰল হৈছে শৰীৰত আইৰণৰ অভাৱ আৰু কেলছিয়ামৰ অভাৱ চিকিৎসা আৰু প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা খাদ্যৰ এটা পৰিপূৰক। ই শৰীৰত ৰক্তকণিকাৰ সংখ্যা উন্নত কৰাৰ লগতে হাড়ৰ স্বাস্থ্য বৃদ্ধি কৰে। ইয়াত আইৰণ, ফলিক এচিড, চাইনোকোবালামিন, নিয়াচিনামাইড, কেলছিয়াম, কোলেকেলচিফেৰল আৰু মাল্টৰ নিষ্কাশন সক্ৰিয় উপাদান হিচাপে থাকে। দ্ৰুত বৃদ্ধি বা গৰ্ভাৱস্থা, পেশীৰ ক্ৰেপিং, উচ্চ কলেষ্টেৰল, ভিটামিন B12ৰ অভাৱ, বাত বিষ, এলঝেইমাৰ, এডিছনিয়ান ৰক্তহীনতা আৰু অন্যান্য অৱস্থাৰ বাবে ই অতি জৰুৰী বা ই অতি লাভজনক। শাৰ্কোফেৰল-P হৈছে এটা তৎক্ষণাত শক্তি প্ৰদানকাৰী উপাদান যিয়ে হিমোগ্লোবিন বৃদ্ধি কৰি ব্ৰইলাৰৰ দ্ৰুত বিকাশত সহায় কৰে। এই শাৰ্কোফেৰল-Pৰ ব্যৱহাৰৰ ফলত ব্ৰইলাৰবিলাকৰ FCR উন্নত হয়, মানসিক চাপ হ্ৰাস হয়, হিট ষ্ট্ৰ'কৰ পৰা কিছু পৰিমাণে ৰক্ষা পৰে। ইয়াৰ উপৰি যি ভোক লগা অৰ্থাৎ ভোক উন্নত কৰে আৰু সকলো ঋতুৰ বাবে উপযোগী কণী উৎপাদন প্ৰক্ৰিয়াত ই সহায়ক হয়। ব্ৰইলাৰৰ বৃদ্ধি আৰু বিকাশত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। আৰু মোৰ চেনেলটোলৈ আপোনালোক যদি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহি থকা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব। ধন্যবাদ।